হেল্ল' বন্ধুসকল, মই আলমৰ আপোনালোকে চাই আছে লাইভ চেনেল। বন্ধুসকল, আজি আপোনালোকৰ সৈতে কথা পাতিম ফেচবুকৰ পেজ কেনেকৈ ডিলিট কৰে সেই বিষয়ে। যদি আপোনাৰ ফেচবুক পেজ আছে, আপুনি যদি ডিলিট কৰিব বিচাৰে, কেনেকৈ ডিলিট কৰিব সেইটো কথাখিনি এই ভিডিঅ'ত আপোনাক সম্পূৰ্ণকৈ জনাই দিম। বন্ধুসকল, ভিডিঅ'টো চাই থাকক সম্পূৰ্ণকৈ, স্কিপ নকৰাকৈ চাই থাকিব। তো বন্ধুসকল, কি কৰিব, পোনপ্ৰথমে আপুনি আপোনাৰ ফেচবুক পেজটো অ'পেন কৰি ল'ব। আপোনালোকক তো ফেচবুক পেজটো অ'পেন কৰি লোৱাৰ পিছত আপুনি কি কৰিব, ইয়াতে এটা মোৰ অপশ্যন বুলি আছে। তো ইয়াতে এটা মোৰ অপশ্যন দেখি আছে, আপুনি কি এই অপশ্যনটোত ক্লিক কৰিব। তো ক্লিক কৰাৰ পিছত বন্ধুসকল, এনেকুৱা এটা ইণ্টাৰফেচ খোল খাই যাব আপোনালোকৰ মাজত। তো ইয়াতে তলফালে আহি ইয়াতে চাইছে ইডিট পেজ বুলি এটা অপশ্যন আছে, এইটো ইডিট পেজত আপুনি ক্লিক কৰিব। তো ইডিট পেজত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে ছেটিংছ অপশ্যন এটা পাব। তো তলফালে আহিব, তো ইয়াতে চাইছে ছেটিংছ অপশ্যন, তো এইটোত আপুনি ক্লিক কৰিব। তো ছেটিংছ অপশ্যনত ক্লিক কৰাৰ লগে লগে আৰু এটা ইণ্টাৰফেচ খোল খাই যাব। ইয়াতে জেনেৰেল অপশ্যন এটা আছে, ওপৰতে দেখি আছে আপোনালোকে, এই অপশ্যনটোত ক্লিক কৰিব, জেনেৰেল অপশ্যনটোত। তো জেনেৰেল অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আৰু এটা পেজ খোল খাব এনেকুৱা ধৰণৰ। তো ইয়াতে তলফালে আহিব আপোনালোকে। তো তলফালে অহাৰ পিছত ইয়াত কি কৈছে, ৰিমুভ পেজ, তো ইয়াতে ক্লিক কৰিব। তো ৰিমুভ পেজত ক্লিক কৰাৰ লগে লগে ইয়াতে কি কৈছে, ডিলিটিং এ পেজ ইজ পাৰমেণ্টেড। তো এইটো ইয়াৰ পৰা আপুনি ডিলিট কৰিব পাৰিব। ডিলিট পেজত ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজটো ডিলিট হৈ গ'ল, আপুনি আৰু ফেচবুকৰ পৰা খুজি নাপাব বা আপোনাৰ পেজটো বেলেগেও নাপায়। তো বন্ধুসকল, এনেকৈ আপুনি ডিলিট কৰিব। নিশ্চয় বুজি পাইছে, আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে এটা লাইক কৰিব, আৰু যিসকলে চেনেলটোত নতুন আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।